নমস্কাৰ কেকে কিচেন ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা গোলাপ জামুনৰ ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো বনাবলৈ সহজ আৰু খাবলৈও খুব ধুনীয়া হয়। আপোনালোকে বনাই চাব আৰু খাই পেলাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। সাবস্ক্ৰাইব কৰিব নতুন হ'লে আৰু বেল আইকনটো বজাই দিব। ভাল লাগিব আপোনালোকৰ ভাল বেয়া দুইটা মন্তব্য আমাক উৎসাহ জনায়। এতিয়া ৰেচিপিবিধ বনাবলৈ যি লাগিব সেইখিনি হৈছে পাউডাৰ গাখীৰ 3 কাপ, ইলাচি 4টা, ঘিউ চাহ চামুচৰ 3 চামুচ, গাখীৰ 1 কাপ, বেকিং পাউডাৰ আধা চামুচ, চেনি 3.5 কাপ আৰু পানী 3 কাপ। গতিকে আহক মিঠাইবিধ বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই চেনি পানীখিনি গৰম কৰিবলৈ চচপেনটো উঠাই দিলোঁ আৰু এইটো কাপৰে 3.5 কাপ চেনি দিছোঁ। পানী এইটো কাপৰে 3 কাপ দিলোঁ। এতিয়া চেনি পানীখিনি লৰাই থাকিম। এতিয়া চেনিখিনি 3 চামুচ গাখীৰ দি দিছোঁ। এখন চামুচৰে গাখীৰখিনি দিছোঁ মানে চেনিত থকা লেতেৰাখিনি গাখীৰ দিলে ওলাই আহে। আপোনালোকে কৰিবচোন, এইখিনি বিৰাট উপকাৰী হয়। এতিয়া চাওক এই গাখীৰখিনি দিয়াৰ কাৰণে চেনিৰ পৰা লেতেৰাখিনি কেনেকৈ ওলাই গৈছে। এইখিনি পেটৰ কাৰণে কিমান উপকাৰী হয়, এইটো কাম কৰি ল'ব আপোনালোকে। চেনি চাফা থাকিলে এইটো কাম নকৰিলে হয়। মোৰ চেনিখিনি যিহেতু লেতেৰা আছিলে সেইকাৰণে মই কৰি লৈছোঁ। আজিকালি চেনিবোৰ বজাৰৰ চেনিবোৰ লেতেৰাই, সদায় এইটো কাম কৰিয়ে ল'ব আপোনালোকে। কথাটো পেপাৰত পঢ়ি পেলাই জানিছিলোঁ কিবা এটা বনাওঁতে, তেতিয়াৰ পৰাই এইটো কাম কৰোঁ মই। এতিয়া 3টা ইলাচি ভাঙি পেলাই গুটিকেইটা দি দিলোঁ। ইলাচি দিলে বৰ ধুনীয়া গোন্ধ এটা ওলায়। আপোনালোকে ইলাচি পাউডাৰো দিব পাৰে। মোৰ পাউডাৰ নাই কাৰণে মই গুটিকে দিছোঁ। চেনি পানীখিনি ইমানটো হ'লেই হ'ল, এয়া দেই যে এনেকুৱা হ'লেই হ'ল, তাতকৈ আৰু বেছি নালাগে। এডাল তাঁৰ উঠিলেই হ'ল আৰু নালাগে, বেছি ডাঠ নকৰিব। এতিয়া গেছটো অফ কৰি দিওঁ। চেনি পানীখিনি চৰিয়া এটাত ঢালি ল'লোঁ। পেনখনত এখন চাহ চামুচৰে 2 চামুচ, পূৰা 2 চামুচ নহয় আৰু ঘিউ দি ল'লোঁ। নপনা ঘিউ, আপোনালোকে যিকোনো ঘিউ দিব পাৰে। মন কৰিব মই এতিয়ালৈকে গেছটো জ্বলোৱা নাই। গেছটো জ্বলাই নল'ব, তেতিয়া নহ'লে গোটা গুটি হ'ব। তাৰপিছত আমুল তাজা গাখীৰ, এইটো পেকেটৰ অকণমান থাকি যায়, এই কাপটোৰ 1 কাপ দিলোঁ। আপোনালোকে যিকোনো লিকুইড গাখীৰ দিব পাৰে। এতিয়া এইটো কাপেৰে 3 কাপ মই আমুল স্প্ৰে লৈছোঁ, পাউডাৰ গাখীৰ। আপোনালোকে যি গাখীৰ লৈ ল'ব, আমুল স্প্ৰে লৈছোঁ মই, আপোনালোকে যি লৈ ল'ব। গেছ মন কৰিব মই গেছটো জ্বলোৱা নাই। প্ৰথমতে পাউডাৰ গাখীৰখিনি দি লৈছোঁ গাখীৰ আৰু ঘিউৰ লগত। এইখিনি লাহে লাহে মিলোৱাৰ পিছতহে, গোটেইখিনি মিল হোৱাৰ পিছতহে গেছটো জ্বলাম, নহ'লে গোটা গুটি হৈ থাকিব। এইখিনি চাওক হৈ গ'ল। এতিয়াহে গেছটো জ্বলাম, মন কৰিব। আৰু এই গেছটো জ্বলাই চিমতে এনেকৈ লৰাই গাখীৰখিনি গোটা হ'বলৈ দিব লাগিব। গেছটো বেছিকৈ নিদিব দেই, চিমত দিব, নহ'লে লাগি আহিব তলৰ পৰা। এতিয়া চাওক লাহে লাহে এইখিনি গোটা বান্ধি আহিছে। ইয়াতকৈ আৰু অকণমান গোটা বান্ধিব লাগিব। এইখিনি হৈ গ'ল। এতিয়া এইখিনি গোল বনাই ল'ব লাগিব। এতিয়া গেছটো অলপ দেৰি বন্ধ কৰি থওঁ। এইখিনি চাওক এতিয়া উলিয়াই ল'লোঁ। উলিয়াই লৈ পেলাই এইখিনি ভালকৈ মঠি ল'ব লাগিব। আৰু ইয়াত মই চাহ চামুচৰে 3 চামুচ ময়দা দি দিলোঁ। পিছত লাগিলে আৰু দিম। বেকিং পাউডাৰ আধা চামুচ দি দিলোঁ। বেকিং পাউডাৰ দেই, চ'ডা নিদিব। ভালকৈ এতিয়া মঠি ল'ব লাগিব। আৰু 1 চামুচ ময়দা দি দিলোঁ।
এক চামুচ গাখীৰ দি দিছোঁ, ময়দা আৰু এক চামুচ দিলোঁ, আৰু এক চামুচ ময়দা দি দিলোঁ। প্ৰথমতে মই দুটা বনাই চাই লওঁ মঠাটো হৈছে নাই। হাতত অকণমান ঘিউ সানি ল'ব আপোনালোকে। অলপ তেল দি দিলোঁ, তেল অলপ সৰহকৈ দিব যাতে এইকেইটা ডুব গৈ থাকে, তেতিয়াহে ভালকৈ সিজিব। এইখিনি খুব বেছি গৰম হ'ব নালাগে, আঙুলিটো সোমাব পৰা সমান গৰম হ'লে হ'ল। গেছটো চিমত দি থ'ব আৰু কাষে কাষে তেলখিনি মাজলৈ দি দিব, ৰঙা হোৱালৈকে ভাজিব লাগিব। এই দুটা চাওক বনালোঁ, এইকেইটা হৈ গ'ল, ৰংটো ধুনীয়াই হৈছে। বাকীকেইটা এতিয়া মই গোল কৰি লওঁ, তাৰ আগতে এইকেইটা আগতে বনাই থোৱা চেনি পানীখিনিত ঢালি দিছোঁ। এতিয়া ব'লক এইকেইটা বনাই লওঁ। এতিয়া এইকেইটা বনাই হৈ গ'ল। গেছটো চিমত থ'ব আৰু মই ইয়াত তেল সৰহকৈ দি কেইবাটাও দি দিছোঁ। এয়া চাওক, এভাগ বনাই পেলাই চেনি পানীত থ'লোঁ আৰু এইখিনি বনাইছোঁ। এইখিনি এতিয়া ধুনীয়া ৰং এটা হৈছে, দেখিছে আপোনালোকে। আপোনালোকে এনেকৈ বনাই খাই চাব আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে। আৰু নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। বনাই হৈ গ'ল, এতিয়া চেনি ৰসত দি দিম আৰু একেবাৰে 2 ঘণ্টামানলৈকে চেনি ৰসত ডুবাই থৈ দিম। তাৰপিছতে খাবলৈ ভাল হ'ব। দেখিবলৈও ধুনীয়া হৈছে। পিছত আপোনালোকক ঠাণ্ডা হ'লে এটা ফালি দেখাম বাৰু মই। আপোনালোকৰ কমেণ্টবোৰে আকৌ নতুন ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে, গতিকে আকৌ জনাব কেনেকুৱা পালে। এইটো চাওক, গোলাপ জামুনটো যে বনালোঁ, এইটো কাটি দেখাইছোঁ। ভিতৰটো ৰস সোমাই গৈছে আৰু কিমান ধুনীয়া হৈছে দেখিবলৈ, বজাৰৰ নিচিনা হৈছে।